ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত। ভাৰতৰ ৰাজধানী নাম কি? নতুন দিল্লী। ভাৰতৰ ৰাষ্ট্ৰভাষা কি? হিন্দী। ভাৰত ব্ৰিটিছৰ কবলৰ পৰা কেতিয়া স্বাধীন হয়? 1947 চনৰ 15 আগষ্ট। স্বাধীন ভাৰতৰ সংবিধান কেতিয়া প্ৰৱৰ্তন কৰা হয়? 1950 চনৰ 26 জানুৱাৰী। ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন আছিল বা কোন হয়? ৰাষ্ট্ৰপতি। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? পণ্ডিত জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? মৌলানা আবুল কালাম আজাদ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান দিন? 5 বছৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকী কেনেদৰে নিৰ্বাচিত হয়? লোকসভা, ৰাজ্যসভা, বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকলৰ ভোটৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰা হয়। ভাৰতবৰ্ষৰ সংবিধান খচৰা কোনে প্ৰস্তুত কৰিছিল? ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতিত্বত 7জনীয়া কমিটিখনে। ভাৰতবৰ্ষৰ সংবিধান পৰিষদৰ সভাপতি আৰু সহ-সভাপতি কোন আছিল? সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সহ-সভাপতি ডক্টৰ H.B. মুখাৰ্জী। ভাৰতৰ বিচাৰ বিভাগৰ উচ্চতম অনুষ্ঠানটোৰ নাম কি? উচ্চতম ন্যায়ালয়ক সৰ্বোচ্চ ন্যায়ালয় বুলি কোৱা হয়। কমপক্ষে কিমান বছৰ বয়স হ'লে ভাৰতীয় নাগৰিকে ভোটাধিকাৰ লাভ কৰে? 18 বছৰ। ভাৰতবৰ্ষত পিয়ল কেতিয়া কৰা হয়? প্ৰতি 10 বছৰ অন্তৰে অন্তৰে কৰা হয়। ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে? প্ৰতিৰক্ষা বিভাগক 3টা ভাগত ভাগ কৰা হৈছে: স্থলবাহিনী, নৌবাহিনী আৰু বিমান বাহিনী। স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল? ৰাজকুমাৰী অমৃতা কৌৰ। ভাৰতবৰ্ষৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? কেৰালা ৰাজ্যত। ভাৰতবৰ্ষৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম? বিহাৰত। জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি? দ্বিতীয়। ভাৰতৰ জাতীয় সংগীতটো কি? জন গণ মন অধিনায়ক। ৰচক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতবৰ্ষত সৰ্বপ্ৰথমে কেতিয়া আৰু ক'ত বেতাৰ প্ৰতিষ্ঠান স্থাপিত হয়? ইংৰাজী 1914 চনৰ 16 মে তাৰিখে মাদ্ৰাজত। ভাৰতবৰ্ষত সৰ্বমুঠ কেইটামান অনাতাঁৰ কেন্দ্ৰ আছে? 87টা অনাতাঁৰ কেন্দ্ৰ আছে।